শ্ৰদ্ধাৰ আই মাতৃসকল, আমি আপোনালোকক কৈছিলো যে আমি মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যসকলক আমি 10,000 টকা কৰি দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকক জনাবলৈ পাই মই ভাল পাইছো যে অহা পৰহি 1 এপ্ৰিল তাৰিখে আমি বিশ্বনাথ জিলাৰ বিহালীত প্ৰথম আমি 10,000 টকা কৰি 30,000 মহিলাক আমি চেক বিতৰণৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিম। বৰহমপুৰ সমষ্টিত জিতু গোস্বামী ডাঙৰীয়াই যিদিনাখনে মোক মাতে সেইদিনাখনে মই ইয়াত আহি বৰহমপুৰৰ মহিলাসকলক 10,000 টকাকৈ দিম। সেই সিদ্ধান্ত মই আজি আপোনালোকক কৈছো। মাত্ৰ জিতু গোস্বামীয়ে মোক মিটিঙত মাতিলেই হ'ল, সিদিনাখনে আপোনালোকক আমি চেক দি থৈ গুচি যাম। কিন্তু 10,000 টকা শেষ নহয়। 10,000 টকা যদি আপোনালোকে ভাল কৰি খৰচ কৰে, অহা বছৰ মই আপোনালোকক আৰু 25,000 টকাকৈ দিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকৰ ওচৰত দি থৈ যাব বিচাৰিছো। আমাৰ ৰাজ্যখনত চৰকাৰী চাকৰি আমি 1.5 লাখ দিছো। 2 লাখ ল'ৰা ছোৱালীক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকা কৰি আমি সুদবিহীন আমি টকা দিয়াৰ বাবেও সিদ্ধান্ত লৈছিলো। আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি 2 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিম, যাতে তেওঁলোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ ব্যৱসায় বাণিজ্য কৰিব পাৰে। আজি আমাৰ ৰাজ্যখনৰ 25,000 নামঘৰত আমি 3 লাখকৈ টকা দিয়াৰ কাম হাতত লৈছো। আজিয়ে সমগ্ৰ অসমতে বহুকেইটা নামঘৰে চেক পাইছে। অহা 2-3 দিনত আমাৰ সকলো সমষ্টিৰে 25,000 নামঘৰত আমি 3 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ ৰাজ্যখনত এনে উন্নয়নৰ কাম আগতে কেতিয়াও হোৱা নাছিল। আজি আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ মৰম আৰু চেনেহত আমি এটা এটাকৈ এই আঁচনিবিলাক ৰূপায়ণৰ পথত আগবাঢ়িছো। জিতু গোস্বামী ডাঙৰীয়াই মোক কৈছে যে কামপুৰত চুগাৰ মিল আছিলে, চুগাৰ মিল বন্ধ হৈ গৈছে, তাতে কিবা নতুন উদ্যোগ আনিব পাৰি নেকি? মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে মই চেষ্টা কৰিম, মই কষ্ট কৰিম, যাতে কামপুৰৰ চুগাৰ মিলতো আমি নতুন উদ্যোগ গঢ়ি তুলিব পাৰো আৰু কামপুৰৰ ৰাইজক আমি